ঐ এটা মই চাকৰি পালে আপোনাক স্কুটি এখন গিফ্ট দিম দেই খেলাম চুট মাৰি A few moments later. Nobody knows. C'est simple. সো আজি ভিডিওটো ফানি ভিডিও হ'ব ৰস্টিং নহয় সো মানে আপোনালোকে চাই ভাল পাব বুলি আশা থাকিলে আৰু আহক এতিয়া ভিডিওটো আৰম্ভণি কৰোঁ তো চলিয়ে শুরু ছোৱালী বিলাকে আগতে চুইদাৰ পিন্ধিছিলে তাৰ লগতে চুনিখন লৈছিলে দুফালে ওলমাই সেইখনক কয় দুপাত্তা তাৰ পাছত লাহে লাহে ষ্টাইল কৰিবলৈ গৈ সেইখন একফালে লোৱা হ'ল সেইখনৰ নাম হ'ল এক পাত্তা আৰু আজিকালি চাল দিবলৈ গৈ সেইখন নোলোৱাই হ'ল না পাত্তা আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি আছে নাই বালটো নাই যদি আপোনাক কাইলৈ কৈ দিয়ে আপোনাক খেলি দিম বুলি অসমৰ পৰা সিহঁতৰ বাপেক আহিব লাগিব কেলা 14 গোষ্ঠী আহিব লাগিব সিহঁতৰ কেলা মোৰ মুখত বেয়া ওলাব দিয়ে বেছি সুধি নাথাকিবা মোৰ ৰাগ উঠি যায় কেলা জানো আইতাই কি খাই ভাল পায় অকমান আগলৈ আহিব মই একোৱেই নাখাওঁ অকল ভাতহে খাওঁ আপুনি মাছ মাংস নাখায় নেকি এই চুট মানি মোৰ দাঁতেই নাই আকৌ ক'ৰ পৰা খাওঁ আইতা দিয়ক আকৌ 100 টকা এটা লৈ যা মোৰ চেকখন আকৌ নাই 100 টকা দিয়ক আপোনাৰ চেকখন মই কি কৰোঁ 100 টকা এটা দিয়ক মিঠা খাংগে বেংকত দি বেংকত মেনেজাৰ ল'ব নহয় চেকখন কি বস্তু চেকখন ল'ব কোনখন চেক মেখেলাত থকা চেকখন মানুহক কিমান ফ্ৰীকে চাউল দি দিছে আপুনি চাওক চাউল চবে কেলা চাউলৰ কথা কয় চাউল ফ্ৰী কৰে অলপ মূৰ্খ সোপা চাউল কোনে আনিছিলে ফ্ৰীকে চাউল দিছে মানিছো বিজেপি চৰকাৰে দি আছে কেলা বাকী মাল বিলাকৰ কি হৈছে আজি ৰাইজে কৈ আছে মোক জানা তোমালোকে গম পোৱা হাত হাত কেলা বাল ছিঙিছে কেলা মই বাৰম্বাৰ কৈ আছো মই পঢ়াই একমাত্ৰ গোটেই মোৰ পৰ্যায় কৈ আছে 1 কেজি দালি কেলা খাব নোৱাৰা হ'ল 1 লিটাৰ মিঠাতেল কিনিব নোৱাৰা হ'ল 1 কেজি কেলা আলু খাব নোৱাৰা হ'ল আজি কাঠিন তেল ক'লে গ'ল লাইনটো গুচি যোৱাৰ পাছত মুঠি পেলাই কেলা চাকিত বহাই চাকি জ্বলাব লাগিব ধন বাইকজন তেল ক'ত গ'ল ডিগবৈ কাঠিন তেলৰ পোং ক'ত গ'ল ৰাইজৰ কম শাস্তি হৈছে মম কিনি আনিব লাগে এডাল মমত কেলা 5 টকা ভাত কাঢ়ি খাই উঠিব নোৱাৰি খেল খেলিছে খেলা বাপেকৰ মূৰটো সো ভিডিওটো আজিলৈ ইমানেই সো কেনেকুৱা পালে ক'ব কমেণ্টত আৰু যদি আপোনালোকে যদি মোৰ চেনেল নতুন হয় ন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব